এইটো বীৰেন্দা চিনি পাইছে নাই? একদম ফেচবুকত একদম কি ফটো আপলোড কৰে। মনত আপুনি একো ক'ব নেকি? কেনেকুৱা হৈছে ফাৰ্ষ্ট দিনটো? ঠিকে আছে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এবি ব্লগছ। আজি মানে প্ৰথমতে সকলোকে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গাইজ। আৰু মা দুৰ্গাই যাতে সকলোৰে মংগল কৰক তাৰে কামনা কৰিছোঁ। আৰু আজি মানে মই আমাৰ ডাঙৰীচা বাগিচাৰ মানে পূজা ফালে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। মানে মই ৰাতিপুৱাৰ পৰা মানে যোৱাই নাই গাইছ, এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া চুলি ফুলি কাটি গৈ আছোঁ। তু যো ছুটা তো কোন হাসেগা, এই যে আমার সবসে মানে খতরনাক টপার রাহুল শর্মা। ফাইনেলি আহি পালোঁ গাইছ। এতিয়া দেখুৱাই আছোঁ আপোনালোক কেনেকুৱা আছে, চাওক এইফালে দোকানবিলাক খুলি আছে। এইটো মণ্ডপ কৈ আছোঁ আপোনালোকক। এইফালে কালি পূৰা ভিৰ হৈ যাব। এই যে আৰু মোৰ নিউ হেয়াৰ কাট কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব প্লিজ। এইটো বীৰেন্দা চিনি পাইছে নাই? একদম ফেচবুকত একদম কি ফটো আপলোড কৰে। ফাইনেলি আহি এতিয়া আমি এইটো মনোহৰ দাক লগ পালোঁ। মনোহৰ দা আপুনি একো ক'ব নেকি? কেনেকুৱা হৈছে ফাৰ্ষ্ট দিনটো? ঠিকে আছে। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু নিউ হেয়াৰ কাট কেনেকুৱা আছে